মই নতুন এটি ভিডিঅ' লৈ আনিছোঁ চ' আপোনালোকে যদিহে ভাল পায় তেতিয়াহ'লে ভিডিঅ'টি শেষলৈকে চাব। এতিয়া আবেলি 4 বাজিছে, সেয়ে মই অলপ কচু ঢেকীয়া বিচাৰি আহিলোঁ নদী পাৰৰ ফালে। কচু ঢেকীয়া বিচাৰি আহিছে। এয়া এতিয়া ঘৰলৈ আহি আছোঁ। হেল্ল' গাইজ, গুড মৰ্ণিং। আজি হৈছে নেক্সট ডে। কালি যিবিলাক নেকি কচু ঢেকীয়া চিঙি আনিছিলোঁ সেইবিলাক আজি বনাম। মই কেনেকৈনো বনাম আপোনালোকক দেখুৱাম, আৰু ঘৰৰে অকণমান লেচেৰা মাহ আছে তাকো চিঙিম, ভাজি বনাম, দেখুৱাম, আপোনালোকে চাই দিব। শুকান মাছ আৰু কণ বিলাহী কচু শাকৰ লগত বনাম। কচু শাকৰ লগত কণ বিলাহী দিছোঁ মই। মানে মই ইয়াৰ পৰা দোকানলৈ যাম, ঢেকীয়া শাকৰ লগত দিম। শাক ভাজি ৰেডি হৈ গ'ল। এতিয়া শেষত একেবাৰে অৱশেষতে মই ঢাকনিখন দিম ঢেকীয়া শাকত। সকলোবোৰ হৈ গ'ল। এতিয়া বাপেকে যিহেতু কালি আহিছে, আজি ৰাতি যাবই, ছোৱালীজনী টিউশ্যনত আনিব গৈছে। এতিয়া সিহঁতে অহাৰ পিছত ভাত পানী খাম। সিহঁতে আহক, এতিয়া মানুহজন আহি পেলাই, মানুহজনী আহি পেলাই এতিয়া মানে মই ভাত বাঢ়িব খুলি গাছটি তেনেকৈ মই ভাত বাঢ়ো। বাই গাইজ, আজিৰ ভিডিঅ'টো ইমানতে এৰিলোঁ, বেছি লং নকৰোঁ ভিডিঅ'টো। থেংক ইউ।